ময়ো চালোঁ ৰৈ ৰৈ বিনালে ৰাতিপুৱা 11টা বজাত শ্ব' আছিল। তো মই আৰু মোৰ লগৰ এটা গ'লোঁ হোজাই আৰু ভাবিছিলোঁ আমি ডিপুত যাম। তো পিছত দেখা পালোঁ হোজাই হলটো অ'পেন হৈ গ'ল বাৰু। আৰু প্ৰথমবাৰ মানে অ'পেনিঙতে এইটো জুবিনদাৰ চিনেমালৈ অ'পেন হ'ল আৰু মই টিকেট কাটোতে অলমষ্ট চব ফুলে হৈ গ'ল। চ' ফ্ৰণ্টত 2টা ছিটে আছিল। মই আৰু মোৰ লগৰ 2টা কাটি ল'লোঁ, 2টাই গ'লোঁ আমি। তো কাৰণ মোৰ সেইটো আছিল যে মই যিমান সোনকালে পাৰোঁ চিনেমাখন চাম, সেইকাৰণে ফ্ৰণ্টতে লৈ লৈছোঁ ছিট। অলপ সেই হ'ল বাৰু, বাট একো নাই। গাইজ, তো ফাইনেলি আমি আহি পালোঁ ক'ত? হোজাই। আমি জুবিনদাৰ সেই চাবলৈ চিনেমা ৰৈ ৰৈ বিনালে। যিহেতু 31 তাৰিখ ৰিলিজ হ'ল, তো আমি ইমান দিন টিকেট পোৱা নাছিলোঁ আৰু 2খন টিকেটে আছিল আগত। মই আৰু আহি গ'লোঁ। এইখন জুবিনদাৰ লাষ্ট চিনেমা। এইখন চিনেমা নহয় আমাৰ কাৰণে, এইখন এটা ইম'শ্যন হয়। চ' চবে চাই আছে এইখন। গাইজ, ফাইনেলি আহি পাই গ'লোঁ চিনেমা হলখন। এণ্ড আমাৰ শ্ব' ষ্টাৰ্ট হ'ব 11টা বজাৰ পৰা আৰু আমি আহি পালোঁ 9টা ছামথিঙত। মানে সোনকালে ওলাইছোঁ। চ' অলপ ফুৰি চুৰি টাইম এনেই স্পেণ্ড হৈ যাব আৰু। চ' এখন নতুন অ'পেন হ'ল চিনেমা হলখন আৰু প্ৰথমবাৰে জুবিনদাৰ চিনেমা লাগিছে। মোৰ প্ৰতিটো পুৱা জাগে। ত' যিহেতু আমি বেছি সোনকালে আহি গ'লোঁ, ওচৰত বোলে এখন পাৰ্ক আছে, চ' তাৰ পৰা অলপ ফুৰি আহোঁ আৰু কিবা ব'লা। চ' গাইছ, আগতে কিবা খাই লওঁ আমি। আৰু পাৰ্কত এয়া যোৱা নাই এতিয়ালৈকে, খোলা নাই বাৰু। 10টাৰ পৰা অ'পেন হয়। হোটেলত আমি খাব আহিলোঁ কিবা বস্তু, সিপিনে চাব পৰা আহি গ'ল পুৰি। ত' আমি ইয়াত আহিলোঁ এখন পাৰ্কত, লৈ ল'লোঁ আমি টিকেট আৰু সোমাই গ'লোঁ। অনলি 10 rupees ইয়াৰ টিকেট। চ' অলপ ফুৰি যাওঁ। শ্ব' আৰম্ভ হওঁতে বহুত লেট এতিয়াও, 1 hour অলমষ্ট। এতিয়া হৈ গ'ল অলমষ্ট 10:30, 11টা বজাৰ পৰা শ্ব'। এতিয়া মানুহ আহি পালে। এনেকৈ আমি বহুত অপেক্ষাৰ পিছত ভিতৰত সোমাই আহিলোঁ। গাইছ, আমি পাই গ'লোঁ ছিট আৰু অলপ পিছতে লাগিব। আৰু ৱাহিদুৰ মানে প্ৰথমবাৰ চাই আছে ন চিনেমা, আৰু প্ৰথমবাৰে জুবিনদাৰ চিনেমা চাই আছে। জয় জুবিনদা। A few moments later. ফাৰ্ষ্ট হাফ চালোঁ। কেনেকুৱা লাগিল ৱাহিদুৰ? ফাৰ্ষ্ট হাফ হৈ গ'ল আৰু মই নেদেখাওঁ একো, আপোনালোকে হলত আহি চাব। এতিয়া চবে বাহিৰত গৈ আছে, বিকজ ফাৰ্ষ্ট হাফ হ'ল ন। চ' ফাৰ্ষ্ট হাফ it was not a movie, it is masterpiece. So finally চালো ৰৈ ৰৈ বিনালে। মজা লাগি গ'ল একদম। ৱাহিদুৰ কেনেকুৱা লাগিছে? একদম চুপাৰ ন? বেয়াও লাগিছে। তো এইখন আজি ৰিভিউ নিদিওঁ বাৰু। নেক্সট মই এটা ভিডিঅ'ত পূৰা এইটো ৰিভিউ দিম, আপোনালোকে চাব বাৰু। বহুত দীঘলীয়া হৈ যাব এইটো ভিডিঅ'। তো এতিয়া আমি ক'ত যাম? আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনাক ক'ব বিচাৰোঁ যে আমি ৰৈ ৰৈ বিনালে চাই আমি ৰখি গ'লে নহ'ব। আমি জানিব লাগিব যে জুবিনদাৰ লগত কি হ'ল একচুৱেলি। চ' সকলোৱে কমেণ্ট ছেকশ্যনত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিব। তো মই এই ভিডিঅ'টোত একো দেখুওৱা নাই চিনেমাখনৰ, আপোনালোকে শেষ হৈ যাব। আৰু স্পেচিয়েলি যিহেতু জুবিনদাই পাইৰেচি বেয়া পায়, তেওঁ বহুত খং কৰিছিল মানে। তো কোনে যাতে এনেকুৱা নকৰে, পাইৰেচি বহুতে মানে কি কৰে, ভিডিঅ' কৰি ৰিলছত দিয়ে। তো সেইবিলাক নকৰিব। মই বহুতে দেখা পাইছোঁ, একো ভিডিঅ' নকৰিব।